তাকেতো চকলেটটো খাই লওঁ খাম দেৰিকৈ মোৰ বাইকে উঠি আজি কিন্তু আমাৰ এনে কিন্তু ৰিকুৱেষ্ট আছে এইটো ফাৰ্ষ্ট কিন্তু চকলেটটো ভাল হ'ব তাৰপিছতে যি খাওঁ ঠিক আছে হ'ব আৰু চুজি আজি উপায় নাই আৰু খানি উঠি মোক কৰিব যাব লাগিব আজি সেইকাৰণে সোনকালতে আমি ৰখি আছোঁ ঠিকে ঠিকে ৰাতিপুৱা 4:30 ওলাইছোঁ 4:30 ওলাইছোঁ পুৱা 4:30 কিমান টাইম লাগিছে সাধাৰণতে আমাৰ দিয়া চকলেটটো হৈ গ'ল না আৰু সকলোৱে চিফাৰ আনি দিয়ে মই চকলেট লৈ গ'ল মৰ্ণিং গাইজ কি খবৰ আপোনালোকৰ আশা আছে আপোনালোকে সকলোৱে ভালে আছে আৰু এতিয়া বৰ্তমান বাজিছে ৰাতিপুৱা 5টা বাজি গ'ল আৰু মোৰ পিছত দেখিব গৈছে চাইকেল আছে আমি চাইকেল লৈ যাই আছোঁ মানে এটা ৰাইড হিচাপতে থাম্বনেইল লিখি হয়তো গমেই পালে আমি ক'ত যাব আহিছোঁ ৰাতিপুৱা 5টাতে শুই উঠিছোঁ মই মানে 4:30 উঠি 4:30 উঠি মানে আৰু মোৰ লগত আজি যাব পাৰে শান্তনু এইটো শান্তনু ৰাতিপুৱা ইয়াকো বহুত ডিষ্টাৰ্ব দিলোঁ ইও চাইকেল লৈ আহিলাক মোৰ চাইকেল লৈ আহিছোঁ আৰু মানে আমি বহুত দিন ধৰি এই প্লেনটো কৰি আছিলোঁ আজি ফাইনেলি ছাকচেছফুল কালি ৰাতিপুৱা আমাৰ মানে প্লেনটো ছাকচেছ হোৱা নাছিল কাৰণ চাইকেলৰ বহুত আমাৰ হেৰি হৈছিল আৰু এই ৰাতিপুৱা উঠি এই বস্তুটো মানে 2 বছৰ মানৰ মূৰতে দেখিলোঁ তো গাইজ বলক আমি যাই থাকোঁ ফাইনেলি গাইজ আমাৰ মানে যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু শান্তনু কেনে মজা ৰিকুৱেষ্ট আজি মানে ভিডিঅ'টো শেষলৈকে চাব কাৰণ গমেই হৈছে ইমান কষ্ট কৰি চাইকেল লৈ কিমান দূৰ বহুত কিমান কিলোমিটাৰ হ'ব নাই মানে 40টো হ'ব 50ৰ ওপৰত আছে এটা ৰিকুৱেষ্ট সৰু ৰিকুৱেষ্ট ভিডিঅ'টো শেষলৈ চাব ফাইনেলি গাইজ আমি পাই গ'লোঁ উলুবাৰী ডাউদি মানে আৰু নলবাৰী কি বহুত দূৰ আছে নলবাৰী পৰাটো আৰু আছে বৰভাগ আৰু বৰভাগলৈতো বহুত দূৰ আছে উলুবাৰী পাৰ হ'লোঁ তাতে প্ৰায় 4 কিলোমিটাৰ আহিলোঁ ফাইনেলি 4 কিলোমিটাৰ আহিলোঁ আৰু বহুত আছে এবাৰ যাত্ৰা আৰু যাই পাব লাগিব 8টা 8:30 আৰু জানে বেজাল তহঁতক যেনে সিহঁতে লগ নাপায় আৰু ফাৰ্ষ্টে ইমান দূৰ মানে চাইকেল লৈ এইফালে দেখিছে মানে টাইমটো যেনেকুৱা নহয় পাছ কৰি আহিছে কিন্তু মোক দেখিছেনে বৰালা যিমান গাড়ী চিংগুৰ যা ভাই তুলে যা আমাকে চটকাই নিদে এই আহিবাৰ পৰা এনে মই মানে এতিয়া আৰু ধুনীয়াকৈ একলে চিকাৰ খেলে বহুতো লাগে হ'ব নাকি লাগি আছে ভাই মোৰতো লাগি আছে মই গাড়ী নাজানো চতুৰা নেকি আহিছে কিনে গাড়ী নানিলোঁ চাইকেল লৈছোঁ যাবা দৌৰকো ৰাজা দিছি দিয়া তোকে ফাইনেলি আমি পাৰলোঁ হল মাৰা শান্তনু বস্তু এটা লিখা ওচৰা পুলিচ ষ্টেচন নাই নেকি মানে পুলিচ ষ্টেচন ধাৰ গ'লোঁ আমি ইয়াত অলপ জিৰালোঁ মানে কি হ'ল তাতে বিৰাট গৰম দিছে বেলেগ গৰম দিছে ৰাতিপুৱা কেইটা বাজিল 5:46 হ'ল আমি বেছি দিন বনাইতো আৰু আকৌ আৰম্ভ এটা দি দিওঁ গাইছ তোকে ফাইনেলি আমি আহি গ'লোঁ চামোচা গাইছ ফাইনেলি আমি আহি গ'লোঁ চামোচা আৰু আমাৰ আগত আছে চামোচা সেইফালে আগত আছে আমাৰ চামোচা আৰু জানানে লাষ্ট মানে 2এখন বাইক গাইছে এনেকুৱা জ্বৰত যায় মানে নিজৰ জীৱনটো মানে সেয়ে নাই আমি গাড়ী চলাম আমি ইমান জ্বৰত নেচাওঁ গৈছে আৰু কি হ'ল আহিবতে মই ৰাতিপুৱা একদম বস্তু এটা দেখোঁ নহয় ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহাৰ লগে মানে এই কি বুলি কয় ঘৰৰ পৰা ওলাই আহাৰ পিছতে মানে এক্সিডেণ্ট এটা দেখিলোঁ আমাৰ তাতে এক্সিডেণ্ট এটা সেই ৰাতিপুৱা মানে এই যিবিলাক আমাৰ গাড়ী সিহঁতে জানিকে ক'ত হৈছে এক্সিডেণ্টটো যিটো টাৰ্ণিংটো আছে আউটডাল পাৰ হৈ যাতে ৰাতিপুৱা আহিছে মানে গাড়ী বস্তু দেখিছোঁ মই ভাবিছোঁ কি ইয়াত আজি দিনে বহি নেকি ৰাতিপুৱা মানে এক্সিডেণ্ট দেখিলোঁ তো গাড়ী লাহে চলে লেফ্ট চাইডটো নহ'ব এই
গেল কিমান বিকাব বহুত কষ্ট কৰি 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 আমি আহি পালোঁ বৰ্তমান ফাইনেলি নলবাৰী আহি পালোঁ বাপৰে আমি আমি জিৰ' সীমা নাই 1 মিনিট বা 2 মিনিট ক'ৰবাত ৰখিলোঁ কামটো ল'লে 1 মিনিট তাৰপিছত 1 মিনিট মানে ফটো উলিওৱা মানে ফাইনেলি নলবাৰী আগফালে আছোঁ গাইছ ফাইনেলি নলবাৰী আৰু এতিয়া আমটো কি খোৱা নাই এইটো গাইছ আমটো তাৰে পৰা আমটো ইনকে আহিছে ডাঙৰ আম পকা লগা আছে তো গাইছ বলক যাই থাকোঁ চিধা আগে একটা বড় ড্রপ তারপর কত নাচবা খুব মুয়াকে শিখে যায় নদী পার হই দলং পার হই যাই দেখবা যাই একটা কালাঘাট খোলা রেহিল লাগা আছে ভিডিঅ' হৈ আছে কালাঘাট খোলাত পায় আৰু রাইট সাইডে দক্ষিণ সাইডে সিধাই যাবা সিধাই ডাঙৰ চকটো আৰু কমাল গৈছে থেংক ইউ ধন্যবাদ তো গাইছ এতিয়া খুৰা আমাক বহুত হেল্প কৰলা মানে কি আমি চিনিতো নাপাওঁ না আগৰ পৰা বহুত দি দিছোঁ আৰু খুৰাক বহুত বহুত ধন্যবাদ খুৰাক আমাক এইখিনি সহায় কৰাৰ বাবে আৰু আমি যিহেতু আপুনি গমেই পালে আমি বহুত দূৰৰ পৰা আহিছোঁ তো আপোনাক বহুত বহুত ধন্যবাদ তো আমি যাই থাকোঁ খুৰা অ'কে বলক আৰু আমাৰ মানে আৰু বহুত দূৰ থকা বুলি ক'লে তো গাইছ বলক যাই থাকোঁ কি হয় আৰু ফাইনেলি এটা বেলেগ ৰাস্তাইদি সোমাই আহিলোঁ এইটো কি চক বুলি কোৱা হৈছিলে ন বগলা 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 চক আর এই বগলা চক অল যদি একটু কথা না হল এটা কিন্তু ভাল ছিল আরে বেতাল না এই ভিডিও চাইছে কিমান দিন গপি তো লিখিছো তো কিমান দিন ঘর ফটো চলে যাবা লাগে তো আমি রাখিলে যাম জি বলা বলা সাইকেল মাৰি মাৰি আহি থাকোঁতে ইয়াৰ লাগি গা অ' ক'ত গেলা অ' মাৰিছে নুমলা নাকি নুম অ' নুম নাকি লাচি গাইছি আহি পালোঁ এখন দলং আৰু দলংখন কিবা দলং এই পিছফালে দেখিছে দলংখন এটা ভাল লাগিছে দলংখন তাৰপিছত দলংখন কিবা এটা ভাল লাগিছে গাইছ এইবেলে চব আন্তনো দলংখন ভাল লাগছে কিবা এটা মজা লাগছে আগত দিখ গাইছ গাছবিলাক আছে মজা লাগছে কিবা এটা আৰু এইফালেও আছে বঢ়িয়া লাগছে তো যাই থাকোঁ ৰ'ব তো ফাইনেলি গাইছ আহি আৰু বেছি দিন নাই ফাইনেলি লাহেকৈ পাম গাইছ বাপৰে কম জেগা নাই কমটো গাইছ 70 কিলোমিটাৰ কমটো 70 কিলোমিটাৰ অ' দুটা ৰাস্তা পাইছোঁ আৰু এইটো পাইছোঁ চিধাই বলা চিধাই যাই থাকোঁ তো গাইছ ইমান দূৰ বুলি ভাবাই নাছিলোঁ গুৱাহাটী যাই পালোঁ লাহেকৈ আৰু আগত আমাৰ কিমান দূৰ আছে বা বাটক এইখিনিতো কষ্ট কৰিবই লাগিব না আপোনালোকৰ অন্যে তো বলক গাইছ তো গাইছ ফাইনেলি আমি আহি পালোঁ এখন গাড়ী এখন দেখি দিবা গাইছ আছে আৰু বাগাত দি আছে এইবিলাক মানে খুৰীক লগ পালোঁ হোটেলটা এখন গাড়ী গাড়ীখন গাইছ কেনে লাগছে আৰু গাইছ মানে কি হ'ল এটা প্ৰেং কৰিম মানে আমি লৈছোঁ মানুহসকলে চিখৰ লৈ আমি লৈছোঁ চকলেট আমি চকলেট দিব হ'লে চিখৰ লৈ না চিখৰো আছে কিন্তু চকলেট আগতে দি দিম কি হয় চাওঁ ৰেষ্টুৰেণ্টটো আমি আহি পালোঁ আৰু বেটালা এতিয়া শুই আছে শুই থকাৰ আমি অলপ এনেই ফুৰিব আহিছোঁ শান্তনু আৰু মই এনেই অলপ আহিলোঁ অকণমান আমি ভিডিঅ' কৰি আছোঁ আগত গাইছ বেটালটাৰ অকণমান আমি ভিডিঅ' কৰি আছোঁ অকণমান ভিডিঅ' বনাই আছে শুই আছে আৰু কালি ৰাতি মানে খানা খাই 1 বজাত শুই আহিছে মানে 1 বজাত শুইছে সেইকাৰণে মানে আমিও ক'লোঁ যে মানে বেটালটাৰ মানে মাকক মানে খুৰীক লগ পালোঁ আমি লগ পোৱাৰ পিছত মানে অহাৰ পিছত ৰাস্তাত থিয় হৈছিল লগ পালোঁ লগ পাতে আমিও ক'লোঁ যে নালাগে উঠাব আমি অলপ টাইম আছোঁ যিহেতু ইমান দূৰ ৰৈছোঁ আমাৰ ভাগৰ লাগিছে ইমান মোক কৈছে কি এবাৰ কৈছে চামতাত জিৰাম এবাৰ কৈছে নলবাৰীত জিৰাম এবাৰ কৈছে এই কিবা ক'ৰবাত জিৰাম
সেই জিৰাম বুলি কৈ আমি আহি পালোঁ বেতালদাৰ ঘৰে ইয়াত আহি জিৰাব লগা হৈছে আৰু ফাইনেলি মোৰ ইমান বহুত ভাগৰ লাগিছে এই চাইকেলৰ চিট গৰম হৈ গৈছে পিছফালে এটা বস্তু দেখা পাইছিলে আপোনাৰ যোৱাকালি যে অলাকৰে যে এটা ভিডিঅ' দিছিলে ভিডিঅ'টো কি আছিল অপহৰণটো এই ইয়াতে সেই ভিডিঅ'টো শ্বুট কৰিছিল আপোনালোকে জেগাখিনি ভালদৰে চাওকচোন দেখিছে কালি ইয়াতে মানে যোৱাকালি যিটো ভিডিঅ' দিছিল ইয়াতে শ্বুটিং কৰিছিল তো ফাইনেলি বেতালটা উঠছে আৰু দূৰত অলপ উঠছে Itu mau bisa. Kita lagi kalau sih soalnya. Fokus lagi. Fokus tuh. Oh. Dulu lagi. Amerika. Azik gua aja sih. Azik sih. Nah, lọc su. Hindi sa kamera si. Ha? Oke, বেতালদাৰ সকলে শিখৰে দিছে মই চকলেট দিছোঁ খাব লাগিব। মই চকলেট দিছোঁ সকলে শিখৰ দিয়া মই চকলেট দিছোঁ চকলেটটো ভাল শিখৰ খাব নেকি ফাৰ্ষ্ট চকলেট ৰাতিপুৱা দিছে আচ্ছা চকলেট খাব লাগিব বুৱাটি আকো নাই বাৰু খাই কা অলপমান গৰম ও জাগে স্কুল স্কুল লাগি খানা কো যা লাগে নিনে থেকে জাগে যা না যা যাবি জাগে যা যাবি যাবা নেকি যাবি আহা যাও কাপোৰ যাও হা যাবি যাবি যাও কাপোৰ পিন্ধা যাবি আহা পাতাটি মাইক দে ও সবা আছে মান তুমি না কি ভ্লগ বনে ঘৰ পাইছ আই ফেলে নাই আছো আৰু কৰিম বুলি বেছি দূৰ নহয় বুলি ভাবিছোঁ কিন্তু আহি আছোঁ এইটো দূৰ আছে অলপ দিন অলপ নহয় বহুত দূৰ আছে নলবাৰীৰ পৰা ওচৰতে বুলি ভাবিছিলোঁ কিন্তু নলবাৰী টাউন লৈ আছে নেকি নাই টাউন বুলি ভাবিছিলোঁ টাউন হয় আকৌ নাই ভিতৰত দিয়ে ভাল হয় নাই ভাল দেই চিনি নাপাওঁ না সেইটো চকলেটটো খাই লওঁ খাম দেৰি মোৰ বাইকে উঠি আজি কিন্তু আমাৰ এনে কিন্তু ৰিকুৱেষ্ট আছে এইটো ফাৰ্ষ্ট কিন্তু চকলেটটো ভাল লগা পিছতে শিখ ঠিক আছে হ'ব আৰু খাম বাকী তোমাৰ চেনেলটো কি নাম দীপাংকৰ নায়ক বুলি আছে দীপাংকৰটো নায়ক দূৰ নেকি দীপাংকৰ নায়ক মই এপ্লাই কৰোঁ দীপাংকৰ নায়ক আপোনালোকে চাব যোনে যোনে চোৱা নাই গৰম দিব বহুত দূৰৰ পৰা চাইকেল মাৰি আছি আৰু এই গৰম এতিয়া গৰম নাপাওঁতে সোনকালে যাবা কাৰণ এতিয়া ৰ'দটো দিলে দিগদাৰ হ'ব আৰু ভিতৰত দি যাওঁ তুমি চামতাই হৈ গৈছা চামতাই হৈ গৈছা আমাৰ ৰাস্তাটো দেখি মই বাইতে ভিডিঅ'ত নকওঁতে ধুনীয়াকৈ বুজি দিম তো হেৰি বাকী ভাল লাগিল আহিলে পুৱে মই অলপ ঘুমাই আছোঁ যদি ৰখিব লগা আছে বেয়া আছে নাই বেছি দিন ৰখা নাই কাৰণ কালি মানে ৰাতি তুমিতো ৰাতিপুৱা উঠি মানে ব্লগৰ কাৰণে ওলাই যোৱা না মানে খানা খাইছোঁ কালি বেছি খানা খাই 1টামান বাজছে সিমানতে আজি 8:30 বাজাই নে নেকি এতিয়া না কেতিয়া হচ্ছে 8:30 বাজে তো এই চুজি আজি উপায় নাই আৰু খানি উঠি মোক ৰখাই যাব লাগিব আজি সেইকাৰণে সোনকালতে আমি ৰখি আছোঁ ঠিকে ঠিকে ৰাতিপুৱা 4:30 ওলাইছোঁ 4:30 ওলাইছোঁ পুৱা 4:30 কিমান টাইম লাগছে সানি আমাৰ আহিবতে 3 ঘণ্টাৰ অলপ কম গৈছে 7:30 8টামান বেছি আৰু আমাৰ 8টা বাজু বুজিছি আচ্ছা ঠিকে ঠিকে ৰখা নাই কত আমো যাব ৰবা চাকিত মাৰি গুৱাহাটী যাম একদম যাম আমিও যাম নেকি হ'ব ৰাখা অলপ ধৰিম মই মানে এই প্ৰেংক কল কৰিছোঁ কমাছে আচ্ছা কৈ থাকে বহুতে বেদালটা প্ৰেংক কল লাগে কিন্তু তোমাৰতো ফোনটো নাহিকে না ফোনটো মানে চিনখানে কিবা এটা হৈ আছে বহুত মানে নাম্বাৰটো পাইছি তাৰফালে এদিন ফোন কৰি থাকিলে এটা মানুহ ভাল লাগিছে কাৰণে অলপমান অফ কৰি থৈ দিছোঁ আজি হোৱাটছএপত মেছেজ কৰিলে মই ৰিপ্লাই কৰোঁ আৰু সেইকাৰণে অলপমান শান্ত হ'লে চিনখন অন কৰি দিম ৰ'বা আৰু মানুহটো কিবা ৰখ দেখাতেনে মানে আগে পিছে লগ পাব মানে সকলোতো চৰা আছে চৰাই আগৰ পৰা চৰা মোৰ ছয় ফুট আছে পুৰা মানে ভিডিঅ'ত কিন্তু ইমান অসৎ মানে কি মানে আমাৰ যিটো চৰা মোৰ চৰা এই দুইটা চৰা হম তেতিয়া মিলি যায় আৰু এতিয়া আমি মিলি যায় এতিয়া আমাৰ লগত চৰাই আছো প্ৰায় গাহৰি খাই খাই গাহৰি বেছি নাখাওঁ আৰু
কাম চাম বেছি নাই নে বহি থাকাতে যাই কিনে বোলে কিছু দেখো আৰু আগতে বহুত কিনিছিলোঁ এতিয়া সকলো অলপ আগতে কিনিছিলে বহুত আগৰ পৰা মইতো এইটোতো মোৰ মোবাইলটো বেলগা বেছি 2 বছৰ মানত মোৰ 12 মোবাইল আছিল মোটামুটি 8 বছৰ মানত এই তেতিয়াৰ পৰা অলা ক্ৰেজি ভিডিঅ' চাইছোঁ মই মই 17 লাখ কিনি ভিডিঅ' দিলে আপোনাৰ গম পাব মই বহুত কিনিছিলোঁ মই তেতিয়াৰ পৰা 12 মোবাইলত 5 লাখ ক্ৰেজি ভিডিঅ' চাইছোঁ আগতে বহুত সৰু দেখা আছিল খান কিনিছিলোঁ আগতে দাড়ি চেনি নাছিল দাড়ি এতিয়া দাড়ি নেই ধুনীয়া খাই দাড়ি দাম নাই দিবলা ধুনীয়া খাই নেকি পইচা খৰচ আছিলে বেছিকৈ দাড়ি চলি কথা নাই নাই দিয়া ফাদাৰৰ নাই এইটো হৰম'ন জাতীয় বস্তু না ফাদাৰৰ নাই যিহেতু জিম জাতীয় বস্তু ফাদাৰৰ নাই মোৰো নাই লাহে পাছত বুলি আহে নেকি আহিব লাহে লাহে বাকী এটা কিবা নিপুদাৰ ঘৰ কোনটো চাইডে ঘৰটো দেখি দিবা মই দেখি দিছোঁ যাবা না মই নাযাওঁ এতিয়া মই দেখি দিছোঁ গুৱাহাটী যাবা নেকি মই গুৱাহাটী নাযাওঁ মই তুমি বুলি খাম চাৰি এটা এতিয়া আমাৰ তুমি আছা তো মই আছোঁ তুমি লাংটা হৈ নাচা মই নাচোঁ শিখৰ অঞ্চল দি দিয়ে এইটোৱে ভাল বস্তু এইটো ভাল বস্তু নহয় মোৰ কাৰণে ভাল এনাৰ্জি আপোনাৰ কাৰণে এনাৰ্জি নাখাওঁ নাখাওঁ এইটো বস্তু নাখাওঁ মই মানে এতিয়া খাওঁতে মিছা কৰি লাভ নাই মই নৰো এতিয়া লাহে লাহে খাই থাকোঁ নাখাওঁ কম লাহে চকলেটটো দিয়াই কি লেছিল চকলেট দিয়া ঠিকে আছে খাম গ'লে আমাৰ সৰু পুতুক দিম কিন্তু এতিয়া ভাল লাগছে মনটো এই বিষয়ে অলপ চাৰ্জ পাম দিয়া বেলেগ এনেকৈ চকলেট দিয়ে চকলেট দিব নাই মানে চকলেট দিয়া নাই যেতিয়া আমি বাহিৰত গৈছিলোঁ মানালী গৈছিলোঁ ফল মূল এংগিলে দিছিল ৰাস্তাত লাড়ু পিঠা দিছিল আৰু সকলোতে আহিলে চকলেটে শিখৰে লৈ আনিব লাগি আপোনালোক আৰু চকলেট লৈ নাহিব শিখৰত লৈ এনাৰ্জি হয় বেতালদাৰ এইটো এনাৰ্জি হয় শিখাৰ মই খাওঁ বেলেগে নাখাওঁ শিখৰটো বেতালদাৰ এনাৰ্জি হয় গাইছ বেতালদাক লগ পাই বহুত ভাল লাগে আৰু মানে মানুহটো সঁচাই কৈছোঁ মানে বহুত ভাল মানুহ ভালেই মই মানে জমনি হৈছে আপোনালোক যে ভিডিঅ'ত আছোঁ সেই বুলি নহয় এনেও ৰিয়েলতো এই কেমেৰা অফ কৰাৰ পিছতো বহুত মানে এটা ধুনীয়া হৈ পৰিছে সকলো মানুহে আৰু এৰি গ'লে কি লাভ আছে আজি দিনত আপোনালোকে আমাক চাইছে আমি আজি ষ্টেজ পাইছিলোঁ এতিয়া আপোনালোকৰ আগতে আমি সেনা কৰি কেনে কথা হ'ব সেইটো কথা আৰু বাকী বেতালদা মেকুৰী এটা হৈ গ'ল আছে মেকুৰী এটা কুকুৰ মেকুৰী বন্ধু বোলে 10,000 ফলোৱাৰ হ'ল আজি পালোঁ মই মাত্ৰ বস্তু উঠি গ'লে ঠিক আছে তুমি গোটেই কথা আছে নেকি তাত 10,000 হ'ল আজি ফলোৱাৰ মানুহ কুকুৰো ফল' কৰা দেখছে না চাৰিটামান ভিডিঅ' লাগে কিন্তু দিনৰ বা আজি কিবা তাক যাব দিব লাগিব এটা আৰু চাইকেল দেখোন নাম কি দিবা থাকিলে হওক ভাল হৈছে অলপ দেৰিকে ভাল নেকি দিম ৰ'বা বাচন্তি ইমান দূৰৰ পৰা আমাক লৈ বেতালদাৰ পৰা আহিলোঁ মানে বহুতে আমি কথা পাতিলোঁ মই 1.5 ঘণ্টা কথা পাতিলোঁ আমি 1 ঘণ্টামান হৈছে 1 ঘণ্টামান কথা পাতিলোঁ মানে বহিলোঁ অলপ ফুৰিলোঁ তাৰপিছত আমি এতিয়া আৰু যাই আছোঁ নিপুদাক লগ কৰোঁ বুলি যাই আছোঁ ব'লা ফুল জছত মানে বেতালদাৰ লগ কৰি বহুত ভাল লাগিল গাইছ কি ক'ম বাপৰে তো ব'লক গাইছ ফাইনেলি গাইছ নিপুৰাৰ ঘৰটো আহি গ'লোঁ এইটো নিপুৰাৰ ঘৰ নিপুৰা আছেনে নাইবা বহুত মানে ফুৰি আহিলোঁ তালা আছে নেকি এই দিয়া হৈ যোৱা সিহঁতে মানে অলপ দেখাত বেলেগ ডাঙৰ টাইপৰ মানুহটো আৰু সি বেতালটাও দেখাত ডাঙৰ টাইপৰ মানুহটো ভিডিঅ' সৰু লাগে বাকী হেৰি কি সৰ্থেবাৰীৰ পৰা চাইকেল লৈ আছে গাইছ বেলেগ বস্তু আছে মানে ইমান চাইকেল মাৰিব আমি চেষ্টা কৰিম বুলি ভাবিছিলোঁ টান হ'ব 60 কিলোমিটাৰ 60মান হ'ব পুৱাটো আছে এতিয়া যাওঁতে জানাতো হ'ব অলপ মানে এতিয়া ৰ'দটো উঠিছে না পাৰা যাব ঘৰত যাবাই লাগিব ঘৰটো যাই পাম আৰু ৰাতি 8টা হ'লেও 9টা হ'লেও আচ্ছা ঠিক আছে কৰিবাচোন কেতিয়াবা তোমাৰ নাম্বাৰটো ফোন লাগে না ফোন লাগেতো তুমি কেইটা এতিয়া কৈ ফেলো নকৰিবা আৰু কৈ ফেলে নকৰোঁ কৈ ফেলে আজিকালি কৰিব গালি খাম ঠিক আছে আহিলা তো চেনেল এটা আছে আপোনালোকে লাইক কৰি তো বহুত কষ্ট কৰি আছে চলটো আমাক যদি চাই কথা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব
এইখিনি ৰাতিপুৱা বহুত মাত্ৰ জাস্তি আহি গৈছে উঠছি মাত্ৰ তো দিয়া চকলেটটো সেই গ'ল না নাই নাই পোৱা আৰু সকলোৱে চিফাৰ আনি দিয়ে মই কিন্তু চকলেট লৈ গ'ল চকলেট আনিছে চকলেটটো হওক ঠাণ্ডা হ'ব অলপ অলপ মুখ হাত ধুই খাব সকলোৱে চিফাৰ আনি থাকে চকলেট এনেকৈ দি দিলে চকলেট দিব নাই তুমি ৰাল লগত দিলোঁ চকলেট লগত দিলোঁ চকলেট এটা সকলোৱে গাইছে গমে যোনে যোনে আহে মানে নিপুদাৰ আহি বেলেগ নাই চিকত লৈ দিয়াটো সেইকাৰণে মই এই চকলেট দিছোঁ চকলেট দিছে এইটো ৰাতিপুৱাই ভাল বস্তু কিন্তু ভাল বস্তু দিছোঁ শিখৰতকৈ ভাল চিকতেই ভাল নাই বেতাল দাই আৰু শিখৰটোৰ এনাৰ্জি হয় বুলি কৈছিলোঁ নাই নাই এইটো আৰু শিখৰৰ পৰা কোনোবা এনাৰ্জি পাই নেকি কচোন নাপায় এইটো এইটো পাই ভাল বস্তু দিছোঁ আকৌ অনিষ্ট নকৰে নাই ঠিক আছে তাৰে লগত কিন্তু গাইছ আনছো ৰকচোন এইটো নলগা থাকিব নোৱাৰি নে কিবা এটা লগে ডাইলগ অসমত গাইছ অসমত ভাই আহিলি ভাল লাগিল এতিয়া বাই বাই লগ পাম মকা দিছিলে খালা এতিয়া আৰু একদিন আহিলি হ'ল আৰু আহিম একদিন টাইম লৈ আহিলি হ'ল খানা খাব খালা এই গাছ লৈ ফোন নম্বৰটো ল'ম ধন্যবাদ এইবাৰ নিপুত আকৌ লগ কৰি আহিলোঁ আৰু এতিয়া বিৰাট ভাল লাগিল লগ কৰি সঁচা মানে কি ক'ম আৰু এই কিছুমানৰ দৰে নহয় বহুত আৰু মানে ক'ব লাগিব মানে কি ক'ম আৰু বুজিয়ে পাইছে আপোনালোকে মই যিহেতু ভিডিঅ' সলাই আনাই আৰু মানে লগ কৰি বহুত ভাল লাগিল আৰু নিপুত আৰু বেতাল দাই যদি ভিডিঅ'টো চাই আছে তেনেহ'লে বহুত ভাল লাগিল তোমালোকৰ দৰে মানে এনেকুৱা মানে অলপ অহংকাৰ নাই কি ক'ম আৰু ভাল লাগিল আৰু শান্তনুকো মই থেংক ইউ ক'ব লাগিব কাৰণ মোৰ কাৰণে ইমান এটা চাইকেল লৈ আহিছে তো থেংক ইউ ছ' মাছ আকৌ দিলোঁ নাই নিজৰো মন আছিল ন আহিব সেইকাৰণে আহিলোঁ আৰু আকৌ যাম আকৌ গুৱাহাটী যাম তো আমি এতিয়া লাহে লাহে যাই থাকিম এইটো ভিডিঅ' ইয়াতে সকলো যদি ভিডিঅ'টো চাই ভাল লাগে তেনে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো বাই বাই জয় অসম